মানে দুখিত আগৰ ভিডিঅ'টোত এইটো লগাব পাহৰিছিলোঁ মানে মগজুৰ কাম কৰা নাই সেইকাৰণে এইটো লগাব পাহৰিছিলোঁ সেইকাৰণে আপোনালোকৰ তালৈ কণ্ঠটো যোৱা নাছিল মাতটো যোৱা নাছিল আমি ক'ব খোজা কথাটো হ'ল আজি দুখ লাগিছে এইকাৰণে দুখ লাগিছে আমাৰ সাধাৰণ মানুহৰ একো নহ'বই নেকি যদি জুবিন গাৰ্গৰে একো নহয় আমাৰ দৰে সাধাৰণ মানুহৰ আৰু অৱস্থা কি হ'ব জুবিন গাৰ্গৰ ক্ষেত্ৰতে যদি এইবোৰ ঘটে আমাৰ দৰে সাধাৰণ মানুহৰ ক্ষেত্ৰত আৰু কি হ'ব আজি প্ৰাগ চেনেলৰ মালিক সঞ্জীৱ নাৰায়ণে প্ৰেছ মিট দিলে সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াই প্ৰেছ মিট দিলে আৰু আজি দিলে কালি জুবিন গাৰ্গ শেষ হৈ গ'ল এই 4-5 দিন পিছত আজি প্ৰেছ মিট কিয় দিলে গতিকে এই কথাটোৱে ক'ব খুজিছোঁ মানে আপোনাৰ আৰু আমাৰ দৰে সাধাৰণ জনতাৰ অৱস্থা কি এই ডাঙৰ ডাঙৰ মানুহৰ কাৰণে আমাৰ দৰে মানে মানুহৰ অৱস্থা কি আৰু সেইকাৰণে কৈছোঁ জুবিন গাৰ্গ এনেকৈ হাৰি যাব নোৱাৰে জুবিন গাৰ্গৰ ক্ষেত্ৰত এনেকুৱা ঘটনা ঘটিব নোৱাৰে সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াই আজি প্ৰেছ মিট দিছে প্ৰথমতে দিয়া কথা আছিল গুৱাহাটী প্ৰেছ ক্লাবত বিভিন্ন কাৰণত দিয়া নহ'ল তেওঁৰ তাত দিলে আৰু মন কৰিব যেতিয়া সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াই তেওঁৰ অফিচত প্ৰেছ মিট দিলে প্ৰত্যেকটো চেনেলে গৈছে কোন যোৱা নাই আৰু মানে সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াৰ প্ৰেছ মিটৰ সময়সীমা আছিল 46 মিনিট আৰু তাৰে 35 মিনিটেই সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াই কেৱল নিজৰ চাফাই গালে আৰু সন্মুখত থকা সাংবাদিকসকলে একান্ত বাধ্যছাত্ৰৰ দৰে শুনি গ'ল মানে একো প্ৰশ্ন কৰাৰ বা প্ৰশ্ন সোধাৰ সাহস গতাব নোৱাৰিলে তেখেতে কেৱল চাফাই গালে গতিকে এই ক্ষেত্ৰতে আমাৰ কিছু ক'বলগীয়া আছে এইখিনিত আমাৰ ক'বলগীয়া এইকাৰণে আছে আমি সাধাৰণ মানুহ সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে এফআইআৰ দিয়া হৈছিল গোচৰ ৰুজু কৰা হৈছিল তাৰপিছত কেনেকৈ সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াই প্ৰেছ মিট দিবলৈ পালে এই সুযোগটোতে কিয় দিয়া হ'ল আপুনি আৰু মই যদি হ'লোহেঁতেন আজি জুবিন গাৰ্গৰ এই বিষয়টোত আমাক কি কৰিলেহেঁতেন উঠাই নি আমি খোজ কাঢ়িব নোৱাৰাকৈ আমাক পিটিলেহেঁতেন আমি ধৰি ধৰি খোজ কাঢ়িব লাগিলেহেঁতেন আমাৰ অৱস্থা অতি বেয়া হ'লহেঁতেন কিন্তু এওঁলোক কিয় হাৰি যাব এওঁলোক কেনেকৈ হাৰি যাব গতিকে সঞ্জীৱ নাৰায়ণ সম্পৰ্কত আমাৰ দুটামান কথা ক'বলগীয়া আছে সঞ্জীৱ নাৰায়ণৰ কথা আমি অসমবাসীয়ে কিয় শুনিম কোন সঞ্জীৱ নাৰায়ণ আজি সঞ্জীৱ নাৰায়ণে কেনেকৈ ইমান প্ৰতিপত্তিশালী হ'ল ৰাজনৈতিক নেতাৰ আশীৰ্বাদ নথকাকৈ তেখেত ইমানলৈকে আহিব পাৰিছেনে আহিব পৰাৰ সক্ষমতা তেখেত আছিলনে কাৰণ তেখেতৰ অতীতৰ কথা আমি ক'ব নাযাওঁ তেখেতৰ বিৰুদ্ধে লতাশিল থানাত কি গোচৰ আছে তেখেতে কেবুলৰ ব্যৱসায় কি কৰিছিল এই কথাবোৰ আমি ক'ব নাযাওঁ আমি কেৱল ক'ব যাম সঞ্জীৱ নাৰায়ণৰ কথা আমি কিয় শুনিম সঞ্জীৱ নাৰায়ণ মানে অসমৰ সংবাদ ক্ষেত্ৰৰ আইকন নেকি আশ্চৰ্য নেকি তেওঁ কিবা অসমৰ সংবাদ ক্ষেত্ৰৰ মাষ্টাৰ নেকি ব্যৱসায়িক ভাৱে মাষ্টাৰ হ'ব পাৰে কিন্তু আমি মানি নলওঁ এইকাৰণে মানি নলওঁ এইবাৰ জুবিন গাৰ্গৰ বিষয়টো জড়িত হৈ আছে আৰু এইখিনিতে সঞ্জীৱ নাৰায়ণ আমাক দুটামান প্ৰশ্ন সঞ্জীৱ নাৰায়ণ ডাঙৰীয়া আপুনিতো ক'লে জুবিন গাৰ্গ 35 বছৰ আপোনাৰ লগত ভাল সম্পৰ্ক অথচ আজি আপুনি প্ৰেছ মিটত এটা কথা স্পষ্টভাৱে কৈছে যে যদি জুবিন গাৰ্গৰ লগত কিবা হৈছে যদি শব্দটো কৈছে যে মন কৰিব প্ৰিয় দৰ্শক যদি জুবিন গাৰ্গৰ লগত অন্যায় হৈছে যদি জুবিন গাৰ্গক কোনোবাই পৰিকল্পিতভাৱে মানে হত্যা কৰিছে তেতিয়াহ'লে সৰ্বোচ্চ পৰ্যায়ত তদন্ত হ'ব লাগে তদন্ত ঠিকেই বিচাৰিছে কিন্তু যদি কৈছে যদি অথচ যিগৰাকী জুবিন গাৰ্গৰ লগত 35 বছৰৰ সম্পৰ্ক বুলি তেখেতে নিজে স্পষ্ট কৰি দিছে তাৰপিছত তেখেতে যদি কোৱা মানে কি যদি জুবিন গাৰ্গৰ প্ৰতি আপোনাৰ মন আছিল টান আছিল আন্তৰিকতা আছিল ইমান দিন কিয় ৰৈ আছিল কিয় এই হত্যাকাৰীসকলৰ বিৰুদ্ধে আপুনি এফআইআৰ এখন নিদিলে কিয় গোচৰ এটা ৰুজু নকৰিলে কিয় এতিয়া আজি সংবাদ মেল আয়োজন কৰি কেৱল নিজৰ চাফাই গাইছে এই চাফাই গাই আপোনালোকে হাৰিব নোৱাৰিব একদম ক্লিয়াৰ কথা চাফাই গালে অসমৰ সাধাৰণ জনতাই এইবাৰ আপোনালোকক নেৰে এৰাৰ প্ৰশ্ন নাই কাৰণ আমি আমাৰ প্ৰাণৰ জুবিন দাক হেৰুৱাইছোঁ প্ৰাণৰ জুবিন দাক হেৰুৱাৰ পিছত অসমৰ সাধাৰণ জনতাৰ কি অৱস্থা হৈছে এই কথাবোৰ আমি নকওঁ গতিকে আৰু মন কৰিব সঞ্জীৱ নাৰায়ণ ডাঙৰীয়া তাত আছিল আৰু তেওঁ এটা খুব সাংঘাতিক ধৰণে ৰাজনৈতিক এটা নেৰেটিভ সৃষ্টি কৰিছে তেখেতে কৈছে যে তেখেতে মুখ্যমন্ত্ৰীৰ লগত কথা পাতিছিল তেখেতক পীযুষ হাজৰিকাই কৈছিল মানে সঞ্জীৱ দা কিবা এটা কৰক বিমল বৰাৰ লগত কথা পতাবলৈ কৈছিল মানে তেখেতৰ ৰাজনৈতিক নেতাৰ লগত হাত আছে গতিকে তেখেতক কোনে একো কৰিব নোৱাৰে আৰু তেওঁতো স্পষ্টভাৱে কৈছে মোক কোনে একো কৰিব নোৱাৰে মানে কি মানে ৰজা ঘৰিয়াৰ আশীৰ্বাদ থকাৰ কাৰণে সঞ্জীৱ নাৰায়ণ বাচি যাব নেকি সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াই ইমান দিন জুবিন গাৰ্গক মানে নিজৰ ব্যৱসায়িক স্বাৰ্থত ব্যৱহাৰ কৰা নাছিল নেকি যদি ব্যৱহাৰ কৰা নাছিল আন্তৰিকতাৰ ফালৰ পৰা সঞ্জীৱ নাৰায়ণে
আপোনাৰ জুবিন দাক আমাৰ ভাল পাইছিল, তেতিয়াহ'লে জুবিন গাৰ্গৰ বিৰুদ্ধে এই যিবোৰ ঘটনা ঘটিল সেই সম্পৰ্কত তেওঁ কিয় মাত মতা নাই? আজি ইমান দিন হ'ল, ইমান দিনৰ তেওঁ মাত মতা নাই। ইমান দিনৰ পিছত তেওঁ আজি যে হঠাৎ যে আপোনাৰ এইবিলাক ক'লে, কিয় ক'লে? ইমান দিনৰ পিছত আজি হঠাৎ কিয় প্ৰেছ মিট দিলে? কালি পৰহি কি হ'ল? মানে জুবিন গাৰ্গৰ ওচৰলৈ আৰক্ষীয়ে হেনো তেওঁলোকক আনিব দিয়া নাই। গতিকে প্ৰিয় দৰ্শক মন কৰক, আমাৰ দৰে সাধাৰণ মানুহৰ অৱস্থা কি? আমি কুকুৰতকৈ অধম। মানে এই সঞ্জীৱ নাৰায়ণ জাতীয় চামকানু জাতীয় লোকৰ ঘৰত পোহনীয়া কুকুৰটোতকৈও আমাৰ দাম কম এইখন মাৰ্কেটত। আৰু আমাৰ দাম থকা হ'লে সাধাৰণ জনতাই ইমান দাবী কৰিছে, ইমান প্ৰতিবাদ কৰিছে, জুবিন গাৰ্গৰ হত্যাকাৰীক আপোনালোকে গ্ৰেপ্তাৰ কৰক, এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই। কিয় চামকানুক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই? কিয় সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰিব পৰা নাই? শেখৰ গোস্বামীতো অসমতে আছে, ভানুপ্ৰিয়াতো অসমতে আছে। এই কাৰবাৰবোৰ কি? এই কাৰবাৰবোৰ আমি মন কৰিব লাগিব। এইকাৰণে এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ পিছত জুবিন গাৰ্গ নোহোৱা এই পৃথিৱীখনত আমি দায়িত্ব ল'ব লাগিব। এইকাৰণে দায়িত্ব ল'ব লাগিব, জুবিন গাৰ্গক আমি এনেকৈ এৰি নিদিওঁ। গতিকে সঞ্জীৱ নাৰায়ণে কেনেকৈ ইমান কোটিপতি হ'ল, লাখপতি হ'ল, ৰজা ঘৰিয়াৰ আশীৰ্বাদ নথকাকৈ, সেইটো এটা ডাঙৰ কথা। আৰু তেওঁক বচাবৰ কাৰণে সকলো সাজু। সঞ্জীৱ নাৰায়ণে আজি প্ৰেছ মিট কিয় দিলে আৰু কেনেকৈ দিবলৈ পালে? তেওঁৰ বিৰুদ্ধে এফআইআৰ লঞ্চ হৈছে, তেওঁৰ বিৰুদ্ধে বিভিন্ন থানাত গোচৰ ৰুজু কৰা হৈছে। তাৰপিছত সঞ্জীৱ নাৰায়ণে এনেকৈ প্ৰেছ মিট দিব পাৰিছে, অথচ কাৰো সাৰ সুৰ নাই। আপুনি বা মই হোৱা হ'লে দিব পাৰিলোহেঁতেন নে? আপুনি বা মই হোৱা হ'লে আমাৰ অৱস্থা কি হ'লহেঁতেন? মানে আমাক থিয় দিব নোৱাৰা অৱস্থা এটা নকৰিলেহেঁতেন নে এই আৰক্ষীসকলে? গতিকে সঞ্জীৱ নাৰায়ণ, চামকানু মহন্ত, সিদ্ধাৰ্থ সকলো মিলি আছে। আৰু এটা কথা আমি স্পষ্টভাৱে কওঁ যে একো নহয়, জিৰ' হ'ব। কেৱল আমি ৰাতি বুকুত থপৰিয়াই গাব লাগিব মায়াবিনী ৰাতিৰ বুকুত। একো নহয়, একো কৰিব নোৱাৰে, কাৰণ চব জড়িত আছে, প্ৰত্যেকৰ ধান্দা আছে। আৰু প্ৰত্যেকৰ ধান্দা আছে কাৰণে কোনো কাৰো বিৰুদ্ধে নকয়। আৰু এওঁলোকে এনেকৈ চৰকাৰক ব্যৱহাৰ কৰিছে। আৰু মন কৰিব ৰাইজ, চামকানুৰ কোনজন শীৰ্ষ আৰক্ষীৰ লগত উঠা বহা নাছিল। আৰু সিদ্ধাৰ্থই কুত্তা চোৰৰ বাচ্চাই আপোনাৰ জুবিন গাৰ্গৰ গানৰ যি কপিৰাইট নিজৰ নামলৈ লৈ যাবলৈ মানে চেষ্টা কৰিছিল। আৰু এই মিত্তাল যে আছে, এই মিত্তাল নামৰ মূল মানুহজন, এই মিত্তাল তেওঁৰ একাউণ্টটো বাজেয়াপ্ত কৰিব লাগে, তেওঁৰ বেংক মানে ডিটেইলছ, তেওঁৰ ফোন কল সকলোবোৰ মানে পৰীক্ষা কৰিব লাগে, তদন্তৰ আওতালৈ আনিব লাগে। এইকাৰণে আনিব লাগে, এই সকলোবোৰ জড়িত আছে। শেখৰ গোস্বামীকে কওক বা আপোনাৰ অসম এছ'চিয়েশ্যনৰ ছিংগাপুৰৰ সেই হাজৰিকাসকলকে কওক, তেওঁলোক চব জড়িত আছে। আৰু মন কৰক কিমান নিৰ্দয়ভাৱে জুবিন গাৰ্গক মাৰি পেলোৱা হৈছে। সাঁতুৰিবলৈ চেষ্টা কৰা মানুহজনক কেনেকৈ মাৰি পেলোৱা হৈছে, মদ খুৱাই, গাহৰি খুৱাই। গতিকে ইয়াৰ শাস্তি লাগিব। আৰু দুখ লাগিছে এইকাৰণে, আজি ইমান দিনৰ পিছতো কাকো ধৰিব পৰা নাই। কিয় কাকো গ্ৰেপ্তাৰ কৰা নাই? কোন হয় চামকানু মহন্ত? আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে চামকানুৰ কোম্পানীক ব্লেকলিষ্টেড কৰিছে, চামকানু কোন হয়? চামকানুৰ কোম্পানী কি কৰিছে? কিহৰ কাৰণে ব্লেকলিষ্টেড কৰা হ'ল? ব্লেকলিষ্টেড নালাগে আমাক চামকানু মহন্তক গ্ৰেপ্তাৰ কৰিব লাগে। চামকানু, সিদ্ধাৰ্থহঁতক আৰু যিসকল জুবিন গাৰ্গৰ লগত আছিল, আমাৰ জুবিন গাৰ্গৰ লগত ছিংগাপুৰত আছিল, তেওঁলোকক লতাশিল ফিল্ডত থিয় কৰাই সুধিব লাগে, তোমালোকে জুবিন গাৰ্গৰ লগত কিয় এইটো কৰিলা? গতিকে এই কথাবোৰ সহজতে এৰি দিয়া উচিত নহয়, সহজতে এৰি দিয়া নহ'ব। ইতিমধ্যে বিভিন্ন নেৰেটিভ সৃষ্টি কৰা হৈছে। একাংশ চোৱা চেলেকা সাংবাদিকে ইতিমধ্যে এই বিষয়বোৰ অন্যফালে ঢাল খুৱাবলৈ ব্যস্ত হৈছে। সি চামকানুৰ সাংবাদিকে হওক বা শেখৰৰে সাংবাদিকে হওক বা জুবিনৰ পোহনীয়া কোনোবা সাংবাদিকে হওক, তেওঁলোকে বিষয়টো নিজৰ মতে নিবলৈ চেষ্টা কৰিছে। সেইকাৰণে আমাৰ ডিকেভিক্টৰ স্পষ্ট কথা, আমি সাধাৰণ জনতা হোৱা হ'লে কি হ'লহেঁতেন? মোৰ এটাই প্ৰশ্ন, সঞ্জীৱ নাৰায়ণৰ ঠাইত, সিদ্ধাৰ্থ শৰ্মাৰ ঠাইত, শিখৰৰ ঠাইত যদি আমাৰ দৰে সাধাৰণ মানুহ হলোহেঁতেন, হৰি যদু মধু, ইয়াৰ যদি কোনোবা মতলেব মফিজ থাকিলহেঁতেন তো সেইটো বেলেগ কথা। মতলেব মফিজ আমাৰ কোনোবা যদি ফাইজকা থাকিলহেঁতেন, তেতিয়াতো বিষয়টো বেলেগ ফালে গ'লহেঁতেন, ফালি পেলালেহেঁতেন। অথচ ইমান দিনৰ পিছতো এওঁলোকক চুব পৰা নাই, এওঁলোকৰ কাষ চাপিব পৰা নাই। কিয়? এইটোহে ডাঙৰ ৰহস্য। গতিকে প্ৰিয় দৰ্শক, সঞ্জীৱ নাৰায়ণৰ প্ৰেছমিটো চালোঁ, শেখৰৰো প্ৰেছমিট চালোঁ, ভানুপ্ৰিয়া মহন্তৰো প্ৰেছমিট চালোঁ। এনেকুৱা লাগিল তেওঁলোক নিৰ্দোষী, এওঁলোকৰ দোষ নাই। কান্দি কান্দি কথাবোৰ ক'লে, অসমীয়া মানে বুকু, অসমীয়া হৃদয়, আমি আৱেগিক। তেওঁলোকক এনেকুৱা লাগিল তেওঁলোকে ভুলেই কৰা নাই, ভুল জুবিন গাৰ্গে কৰিলে। জুবিন গাৰ্গ মানে মানুহজন বহেমিয়ান আছিল, জুবিন গাৰ্গ মানুহজন পাগল আছিল, নিজৰ জীৱনটো নিজেই খালে। এতিয়া এনেকুৱাই হ'ব নেকি? এনেকুৱা হ'বলৈ আমি দিম নেকি?
যে জুবিন গাৰ্গে নিজৰ কাৰণে মৃত্যু হ'ল, এই কথাটো আমি শুনিম নেকি? জুবিন গাৰ্গক কিয় লৈ যোৱা হ'ল, জুবিন গাৰ্গৰ দৰে এটা সম্পদক এনেকৈ কিয় এৰি দিয়া হ'ল? আৰু সঞ্জীৱ নাৰায়ণৰ আজিৰ প্ৰেছ মিটৰ এটা কথা শুনক। সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াই প্ৰেছ মিটত এটা স্পষ্টভাৱে কৈছে যে তেওঁক হেনো মাতি নিয়া নাছিল শ্যামকানু মহন্তই, যে জুবিনৰ কথা সাংঘাতিক নাজানে, তাৰ পিছতে গম পালে। মানে এনেকুৱা হৈছে, আমাৰ গাঁৱৰ যদি কেইজনমান মদ খোৱা ল'ৰা যদি আমি ঘৰত ফুৰিবলৈ যাওঁ, 4জন চাইকেল চলাই গৈছোঁ, মদ খোৱা ল'ৰা, মদ খাইছোঁ, তাৰপিছত এজন পৰি মৰি থাকিল, 3জনে কেৱল নিজক বচাবৰ কাৰণে তাক দোষ দিছোঁ, ক'ত গ'ল কেনেকৈ গ'ল আমি গমেই নাপাওঁ। জুবিন গাৰ্গ তেনেকুৱা নেকি? জুবিন গাৰ্গক তেনেকৈ ব্যৱহাৰ কৰিব লাগে নেকি কওকচোন? মানে জুবিন গাৰ্গ এই নেকি, ক'ত গ'ল আমি নাজানো। আৰু শ্যামকানু চোৰৰ বাচ্চাই ই যেতিয়া জুবিন গাৰ্গ ঘটনাটো ঘটিছিল ই মিটিঙতে আছিল, আৰু ই হেনো মানে সঞ্জীৱ নাৰায়ণক ফোন কৰি কৈছিল খবৰ এটা লোৱা, অথচ মিটিঙত আছিল, সৰু সৰুকৈ কৈছে, সৰু সৰুকৈ ফোনত শুনিব, ডিষ্টাৰ্ব হ'ব। এই চোৰৰ বাচ্চা গোটেইকেইটাক লতাশিল ফিল্ডত থিয় কৰাই সুধিব লাগিব। গতিকে মুখ্যমন্ত্ৰী মহোদয়, আপোনাক আমি বেয়া পাইছোঁ। প্ৰথমতে ভাল পাইছিলোঁ, আপুনি যি দায়িত্ব সহকাৰে এজন অভিভাৱক হিচাপে জাতিৰ প্ৰতি দায়িত্ব প্ৰকাশ কৰি জুবিন গাৰ্গৰ গোটেই কাৰবাৰটো কৰিলে, অথচ এতিয়ালৈকে কিয় এওঁলোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই? আমাৰ প্ৰশ্ন এটাই, এই ক্ষেত্ৰত যদি আমাৰ নাম থাকিলহেঁতেন, হৰি, যদু, মধু, কোনোবা মতলেব, মফিজ, ফাইজৰ নাম থাকিলহেঁতেন, কি হ'লহেঁতেন এই পৰ্যায়লৈকে? এই কথাটো কওক। গতিকে আমি কাৰো কথা নুশুনো, কোনো অপৰাধীৰ কথা এইবাৰ অসমীয়াই নুশুনে, অসমবাসীয়ে নুশুনে, জুবিন গাৰ্গৰ অনুৰাগীয়ে নুশুনে। কাৰণ জুবিনে এটা বিপ্লৱৰ জন্ম দি গ'ল, এই বিপ্লৱটো আমি ধৰি ৰাখিব লাগিব। জুবিনৰ মৃত্যুত বা জুবিন অবিহনে যিটো বিপ্লৱ সৃষ্টি কৰি গ'ল, মানুহৰ বিপ্লৱ, সেই বিপ্লৱটো আমি ধৰি ৰাখিব লাগিব। আৰু এই ধুৰন্ধৰ বদমাছ দালালসকলক আমি শাস্তি দিব লাগিব, চিম্পল কথা, তাত বেলেগ কথা একো নাই। আৰু প্ৰিয় দৰ্শক, যদিহে আপোনালোকে আমাৰ ডিকি ইফেক্টৰ লগত একমত, এই কথাটো তেওঁলোকক সোধক, কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই? ইমান দিন হ'ল, অসমতে আছে শিখৰ, অসমতে আছে ভানুপ্ৰিয়া, 3rd ডিগ্ৰী লগাই দিয়ক, গৰু কোব দিয়ক, ওলাই যাব মুখেৰে, আমাক দিয়ক, আমাৰ হাতত গতাই দিয়ক, আমি কেনেকৈ সত্য উলিয়াব লাগে আমি জানো। আনহাতে ছিংগাপুৰ এছ'চিয়েশ্যনৰ মানুহখিনি কিয় এতিয়ালৈকে অনা হোৱা নাই? আমাৰতো কেন্দ্ৰীয় মন্ত্ৰী মাননীয় আপোনাৰ মাৰ্ঘেৰিটা, পবিত্ৰ মাৰ্ঘেৰিটা 25 বছৰ আছিল জুবিন গাৰ্গৰ লগত। জুবিন গাৰ্গৰ লগত থাকে তেখেতৰ মান সন্মান যশস্যা আয় কৰিছিল, যশস্যাৰ সমৃদ্ধ হৈছিল, নিজকে প্ৰতিষ্ঠা কৰিছিল। তেওঁ কি কৰিল? তেওঁতো বৈদেশিক মন্ত্ৰী। যদি তেওঁ বৈদেশিক মন্ত্ৰী হয়, তেওঁ কিয় ছিংগাপুৰৰ লগত ব্যৱস্থা কৰি এওঁলোকক আনিব পৰা নাই? আৰু আমাৰ দৰে সাধাৰণ মানুহ হোৱা হ'লে আমাৰ গাঁৱৰ পৰা বিচাৰি পুলিচে লঠিয়াই কাণে মূৰে মাৰি জেপত ভৰাই আনিলেহেঁতেন, আধা মৰা হ'লোহেঁতেন এতিয়ালৈকে। আৰু ঈশ্বৰৰ বাচ্চা ধনী মানুহবিলাক, ডাঙৰ মানুহৰ লগত মদ খাই, ডাঙৰ মানুহৰ লগত উঠা বহা কৰে। এই যে শ্যামকানু মহন্ত, তাৰ কালত সম্পৰ্ক নাই, কোনজন পুলিচ অফিচাৰৰ লগত সম্পৰ্ক নাই? ফটোবোৰ দেখুৱাম, ফটোবোৰ আমাৰ তাত আছে। কোনজন সম্পাদকৰ লগত তাৰ সম্পৰ্ক নাই। আৰু আজি দুখ লগা কথা এয়াই যে সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াই তেওঁৰ বিৰুদ্ধে গোচৰ দিয়াৰ পিছতে তেওঁ দিয়া প্ৰেছ মিটখনত সংবাদ সংগ্ৰহৰ কাৰণে সকলোবোৰ উবুৰি খাই পৰিছে। এইকাৰণে উবুৰি খাই পৰিছে, তেখেতৰ কেবুলৰ কানেকশ্যন আছে, নহ'লে কেবুল কাটি দিব। গতিকে ঠাণ্ডাবৰ চাওক, এওঁলোকৰ ঠাণ্ডাবৰ, এই ডাঙৰ মানুহবিলাক ঠাণ্ডাবৰ চাওক। জুবিন, দীপক বৰ্মন, কোনোবা XYZ, ৰমেন, আপোনাৰ চিৰাজুল, ৰবীন্দ্ৰনাথ মৰি যাওক, ধ্ৰুৱজ্যোতি দাস মৰি যাওক, এওঁলোকৰ লোকচান নাই। এওঁলোকৰ ঠাণ্ডা তলত কেনেকৈ কামবোৰ কৰিব পাৰে। আৰু মন কৰক, আজিৰ প্ৰেছ মিটৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল তেখেতৰ বিৰুদ্ধে গোচৰ থকাৰ পিছতো আজি প্ৰেছ মিট দিবলৈ কেনেকৈ সাহস পালে? আপুনি মই প্ৰেছ মিট দিব পাৰিলোঁ হয়, এই সাহস হ'লহেঁতেন আমাৰ, মানে কি? গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক ভৰিত ধৰি সেৱা কৰি অনুৰোধ জনাইছোঁ, আমাৰ প্ৰাণৰ জুবিনদাৰ লগত এই কামটো নকৰিব। আমাৰ প্ৰাণ যাৰ লগত আছে তেওঁৰ ক্ষেত্ৰত যদি এই ঘটনা ঘটে, আমাৰনো আৰু ক'ত? আমাৰ দৰে সাধাৰণ মানুহ জীয়াই থাকি কি লাভ হ'ব? গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰত আপুনি সততাৰে, নিষ্ঠাৰে, একাগ্ৰতাৰে, সাহসেৰে অসমবাসীৰ পক্ষত থিয় হওক, অসমবাসীক ন্যায় দিয়ক। এইকাৰণে অসমবাসীক ন্যায় দিয়ক, অসমবাসী ন্যায়ৰ কাৰণে উদ্বাউল হৈ আছে, পাগলৰ দৰে মানুহবোৰ কান্দি আছে। আৰু মন কৰক, সঞ্জীৱ নাৰায়ণে বাৰে বাৰে কৈছে তেওঁৰ হেনো 35 বছৰীয়া সম্পৰ্ক জুবিন গাৰ্গৰ লগত, অথচ তেওঁ প্ৰেছ মিটটো দি থাকোঁতে তেখেতৰ মুখত সেই ভাৱালেখ দেখিছিল নে? সেই আৱেগ দেখিছিল নে?
লাখ লাখ ল'ৰাই বুকুত চপৰিয়াই কান্দি কান্দি জুবিন গাৰ্গৰ কাষত গোটেই ৰাতি পাৰ কৰিছে আৰু এওঁলোকে প্ৰেছ মিট দি নিজকে কেৱল চাফাই গাব গৈছে, নিজে যেন ঠিক, নিজৰ একো অসুবিধা নাই, নিজে কোনো ভুলেই কৰা নাই, এই ধৰণৰ স্পষ্টীকৰণ দিছে। আৰু দুৰ্ভাগ্যজনকভাৱে সেই স্পষ্টীকৰণ অসমৰ সমূহ মিডিয়াই প্ৰচাৰ কৰিছে। গতিকে মই এটা কথাই কওঁ, আমি জুবিন গাৰ্গৰ কোনো ধৰণৰ ন্যায় নাপাওঁ। এইখন চৰকাৰে আমাক ন্যায় দিব নোৱাৰে, নিদিয়ে। কাৰণ এওঁলোকে ন্যায় দিলে এওঁলোকে নিজে ফচিব, এওঁলোকে ন্যায় দিলে এওঁলোকৰ নিজৰ মানুহখিনিৰ লগত অন্যায় কৰা হ'ব, তেওঁলোকৰ যিখিনি নিজৰ চাৰ্কুলৰ মানুহ সেইখিনিৰ লগত অন্যায় কৰা হ'ব। আৰু সকলোৰে এটাই ধান্দা, মেনেজাৰ সিদ্ধাৰ্থক ফচাব লাগে, বাকীবোৰ সাৰিব লাগে, বাকীবোৰ যেন কোনো দোষী নহয় এই কথাটো তেওঁলোকে প্ৰতিপন্ন কৰিব খুজিছে। কি নিশিতা গোস্বামী হওক, ভানুপ্ৰিয়া মহন্ত হওক, আপোনাৰ শেখৰ হওক, সঞ্জীৱ নাৰায়ণ হওক, প্ৰণয় বৰদলৈ হওক, তেওঁলোকে প্ৰত্যেকে নিজকে কেৱল বচাব খুজিছে, মানে দোষটো আনক জাপি দিব খুজিছে। মই যে আগতে কৈছোঁ, আমি গাঁৱৰ মানুহ 4-5জন মানুহ মদ খাবলৈ গৈছে, এজনৰ কিবা এক্সিডেণ্ট হ'ল, 3জনে কেৱল নিজক বচাব খুজিছে। তেনেকুৱা ঘটনা ঘটিছে জুবিন গাৰ্গৰ ক্ষেত্ৰত। জুবিন গাৰ্গক কিয় এৰি দিয়া হ'ল, জুবিন গাৰ্গৰ ভিডিঅ'বোৰ কোনে এনেকৈ খণ্ড খণ্ডকৈ এৰি দি আছে, সাৰ সুৰ নাই, নোৱাৰে নেকি? আমাৰ টেকনলজিয়ে এই বস্তুটো ধৰিব নোৱাৰে নেকি? ক্ৰাইম ব্ৰাঞ্চে এই বস্তুটো ধৰিব নোৱাৰে নেকি? কোনে খণ্ড খণ্ডকৈ দি আছে ভিডিঅ'বোৰ, তেওঁৰ নাম কি, তেওঁ ক'ৰ পৰা দি আছে, এই কথাবোৰ ৰাইজক জনাব নালাগে নেকি? জনোৱা উচিত নহয় নেকি? আৰু ৰাইজৰ আৱেগৰ লগত খেলি এওঁলোকে যি ধৰণে খণ্ড খণ্ডকৈ ভিডিঅ'বোৰ প্ৰচাৰ কৰি এটা বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। গতিকে এই ক্ষেত্ৰত আমাৰ অসম আৰক্ষীৰ কোনো ব্যৱস্থা মানে সেই নাই নেকি? টেকনলজি নাই নেকি যে ক'ৰ পৰা কোনে ভিডিঅ' পঠাইছিল, কোনে ভিডিঅ'টো কৰিছিল, সেই মানুহজন কোন? আৰু যিকেইজন মানুহে জুবিন গাৰ্গক সাঁতুৰিবলৈ লৈ গৈছিল আৰু যিকেইজন মানুহে জুবিন গাৰ্গক সাঁতোৰাৰ আগতে গাহৰি খুৱাইছিল, বিয়েৰ খুৱাইছিল, তেওঁলোক কোন? তেওঁলোক কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই? তেওঁলোকক কিয় এতিয়ালৈকে সোধ-পোছ কৰা হোৱা নাই? মই আগতে কৈছোঁ যে 25 বছৰ মেনেজাৰ হৈ থকা পবিত্ৰ মাৰ্ঘেৰিটাই জুবিন গাৰ্গৰ ক্ষেত্ৰত এই নিৰ্লিপ্ততা কিয়? জুবিন গাৰ্গ আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ সম্পৰ্কৰ কথা আমি জানো, অথচ জুবিন গাৰ্গৰ ক্ষেত্ৰত পবিত্ৰ মাৰ্ঘেৰিটাই যি ধৰণে নিৰ্লিপ্ততা অৱলম্বন কৰিছে, যি ধৰণে নীৰৱতা অৱলম্বন কৰিছে, সেয়া খুব লজ্জাজনক কথা। মানে কি হ'ল, টকাৰ কাৰণে আপুনি আপোনাক খাব পাৰে, এনেকুৱা হৈ আছে নেকি? গতিকে প্ৰিয় দৰ্শক, আমি নাহাৰো, আমি এই ধৰণৰ আৱেগত বিচলিত নহওঁ, আমি কাৰো কথা নুশুনো। চিম্পল কথা, এই যুদ্ধখন এতিয়াৰ পৰা আৰম্ভ কৰিব লাগিব, এই যুদ্ধখন আমি আগুৱাই নিব লাগিব। কাৰণ নহ'লে জুবিনদাৰ আত্মাই বৰ কষ্ট পাব, বৰ কষ্ট পাব বুলি ক'লো নহয়। জুবিনদাৰ আত্মাই আমাক কাকো ক্ষমা নকৰে। আমি যদি সঁচাকৈ জুবিন অনুৰাগী, এই সঞ্জীৱ জয়ছোৱাল হওক, সিদ্ধাৰ্থ শৰ্মা হওক, শেখৰ হওক, আমি কাকো সাৰি যাব দিব নালাগে। আৰু অসমবাসীয়ে এওঁলোকক বহিষ্কাৰ কৰিব লাগে, মানসিকভাৱে শাৰীৰিকভাৱে বহিষ্কাৰ কৰিব লাগে। এওঁলোকৰ কোনো অনুষ্ঠানত অসমবাসীয়ে উপস্থিত থাকিব নালাগে। আৰু এওঁলোকক যিসকলে আমন্ত্ৰণ কৰে তেওঁলোককো আমি বহিষ্কাৰ কৰিব লাগে। এয়াই হ'ব তেওঁলোকৰ শাস্তি, আৰু তেওঁলোকক ঘৃণাৰে উপচাই দিব লাগিব। শেষত পুনৰ কৈছোঁ, আমি ন্যায় নাপাওঁ, সাধাৰণ মানুহে ন্যায় নাপায়। সাধাৰণ মানুহ কেৱল মৰিবলৈ জন্ম, সাধাৰণ মানুহ কেৱল ভুগিবলৈ জন্ম, সাধাৰণ মানুহক কেৱল তেওঁলোকে হেঁচি খুন্দি চেপি মাৰিবলৈহে আমাৰ জন্ম। আমি কোনো ন্যায় নাপাওঁ। আজি হয়তো দুদিন পিছত এই যে চিঞৰি আছোঁ, মোৰ চিঞৰটো বন্ধ কৰিবৰ কাৰণে কোনোবাই ষড়যন্ত্ৰ কৰিব পাৰে। হয়তো মোৰ চিঞৰটো বন্ধ কৰিবৰ কাৰণে ইতিমধ্যে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। হয়তো আমাৰ চিঞৰটো আনে নুশুনাৰ ব্যৱস্থাও কৰা হৈছে, আমাক ডিজিটেলি আক্ৰমণ কৰা হৈছে। কিন্তু DKB ভক্তৰ স্পষ্ট কথা, জুবিনদাৰ শপত, জুবিনদা প্ৰমিছ। জুবিনদাৰ নামত আমি এটাই প্ৰমিছ খাম যে জুবিনদাৰ অসমখন আমি শেষ হ'বলৈ নিদিওঁ। আৰু জুবিনদাৰ ক্ষেত্ৰত যিবোৰ ঘটিল, এই ঘটনাবোৰ আমি এৰি নিদিওঁ। কাৰণ জুবিনদাৰ গানবোৰ এতিয়া এই ননচেন্সিয়েল হৈছে। সিদ্ধাৰ্থই এই কথাবোৰ নুলিয়ায়, এই কথাবোৰ আলোচনা নকৰে, চৰকাৰে ব্যৱস্থা নলয়। জুবিনদাৰ সম্পত্তিৰ ক্ষেত্ৰত তেওঁলোকে যি ধৰণে আপোনাৰ মানে নিজৰ কৰি ল'লে, সকলোবোৰ নাম ধাম, আৰু শুনামতে জুবিনদাৰ মানে ফোনৰ চিম কাৰ্ডখন হেনো সিদ্ধাৰ্থই নিজৰ নামত ল'বৰ কাৰণে এপ্ৰিলৰ পৰা চেষ্টা কৰি আছিল। গতিকে মন কৰক, এই সিদ্ধাৰ্থৰ গ্ৰুপৰ এজনকো সাৰি যাবলৈ দিয়া নহ'ব বা দিয়া উচিত নহয়। আৰু সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াৰ প্ৰেছ মিটত মানে 46 মিনিটৰ প্ৰেছ মিটখন শুনিলে তো 35 মিনিট বাকীবিলাকে মনে মনে আছে, কোনেও মাতবোল কৰা নাই। কোনে ক'ত সাংবাদিক কেনেকৈ কৈছিল নাজানো, সাংবাদিকৰ দোষ নাই, মালিকে যেনেকৈ পঠাই সেইটোৱে। এতিয়া আমাৰ কথাটো ক'ব লগা হ'ল, সঞ্জীৱ নাৰায়ণ আপুনি জাতিৰ অভিভাৱক নহয়, আপোনাৰ মতে অসম নচলে, আপুনি ব্যৱসায়, আপুনি বেপাৰী, আপুনি কি বেপাৰ কৰি কেনেকৈ আহি এই স্থানত উপনীত হৈছে আমি অনুসন্ধান কৰিম। আপুনি কিয় চিনেমা নিৰ্মাণ কৰিছে তাৰ নেপথ্যত যে আপোনাৰ বেপাৰ নাই, এই কথাবোৰ আমি জানো। গতিকে এই কথাবোৰ আমি বিচাৰ কৰিম, অসমৰ ৰাইজে বিচাৰ কৰিব কেনেকৈ আপোনালোকে জুবিন গাৰ্গক ব্যৱহাৰ কৰি আহিছিল। আৰু আপোনাৰ চেনেলৰ কাৰণে আপোনাৰ বিৰুদ্ধে কোনেও মাত নামাতে।
এইকাৰণে মাত নামাতে আপোনাৰ 3টামান চেনেল আছে এতিয়া জনমভূমি কাকতখনো আপুনি কিনি লৈছে গতিকে আপোনাৰ বিৰুদ্ধে কোৱা মানে অনাগত নিৰ্বাচনত তেওঁলোকৰ বিৰুদ্ধে বেলেগ বাতৰি যাব আৰু এই ভয়ত আপোনাৰ হৈ থাকে আপোনাৰ লগত আছে বা আপোনাক বিৰোধ নকৰে অসমৰ ৰাজনৈতিক নেতাসকলে কিন্তু আমি সাধাৰণ জনৰে বিৰোধ কৰিম যি স্বাৰ্থৰ কাৰণে যি লক্ষ্যৰ উদ্দেশ্যৰ কাৰণে চোৱা চেলাকা একাংশ ৰাজনৈতিক নেতাই আপোনাৰ ভৰিত ধৰি থাকে আপোনাৰ ভৰি চেলেকি থাকে তেওঁলোকক আমি এইটো দেখাই দিওঁ কাৰণ আমি জুবিন গাৰ্গৰ অনুৰাগী আমি জুবিন গাৰ্গৰ পৃথিৱীৰ বাসিন্দা আমি জুবিন গাৰ্গৰ যুগৰ মানুহ সেইকাৰণে এইটো দেখাই দিওঁ ঘেণ্টা বুলি কওঁ আপোনালোকক গতিকে আপোনালোকে যিমানেই চাফাই নাগাওক আপোনালোকক অসমবাসীয়ে ক্ষমা নকৰে এইকাৰণে ক্ষমা নকৰে আপোনাৰ যদি সততা আছে জুবিনক যদি আপুনি আন্তৰিকতাৰে ভাল পায় কিয় এতিয়ালৈকে জুবিন গাৰ্গৰ এই ঘটনাটোৰ বিৰুদ্ধে এখন এফআইআৰ দিয়া নাই কিয় গছৰ তোৰা নাই গছৰ তৰিব লাগিছিল আপুনি যিটো হাৰত চাফাই দিলে আপুনি মুখ্যমন্ত্ৰীক ফোন কৰিছে আপোনাক পিজিছে ফোন কৰিছে দাদা কি হ'ল বিমল বৰাক ফোন কৰিছে বিভিন্নজনক ফোন কৰিছে অথচ জুবিন গাৰ্গৰ তাতে যিটো ঘটনা ঘটিল সকলোবোৰ দেখাৰ পিছতো আপুনি কৈছে যদি জুবিনৰ বিৰুদ্ধে কিবা পৰিকল্পনা কৰা হৈছে ষড়যন্ত্ৰ কৰা হৈছে মানে গছৰ দিব লাগে আপুনি গমেই নাপায় আপোনাৰ মাল মছলা নাই আপুনি গম নাপায় তাৰমানে জুবিনৰ বিৰুদ্ধে যে ষড়যন্ত্ৰ হৈছে জুবিনৰ ভিডিঅ'বোৰ দেখিও আপোনাৰ মগজুই অকণমান ভাবা নাই নে যে জুবিনক এনেকৈ মৰা হ'ল গতিকে আপোনালোক চব জড়িত আছে আপোনালোকৰ জড়িত এইকাৰণে আছে বুলি আমি ক'ব পাৰোঁ ব্যৱসায় সম্পৰ্ক আছে আপোনালোকে জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল গতিকে প্ৰিয় দৰ্শক আমি নেৰোঁ আমি স্তব্ধ নহওঁ আমি ভাগৰি নপৰোঁ যেতিয়ালৈকে জুবিনদাৰ ন্যায় আমি দিব নোৱাৰোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে ন্যায় এইকাৰণেই পাব লাগিব আমি কি হেৰুৱাইছোঁ আমি জানো আজি সমগ্ৰ বিশ্বত জুবিন গাৰ্গৰ নামত চৰ্চা হৈছে গুগলত আটাইতকৈ চাৰ্চ কৰা মানুহজন মানে জুবিন গাৰ্গ সৰ্বাধিক দেশৰ ভিতৰত 90% দেশে গুগলত জুবিন গাৰ্গক চাৰ্চ কৰিছে মানে জুবিন গাৰ্গক গুগলে আপোনাৰ মেলোডি কিং এৱাৰ্ড দিছে আৰু জুবিন গাৰ্গক বিশ্বৰ ভিতৰত আটাইতকৈ বেছি জুবিন গাৰ্গক চাবলৈ অনুৰাগী ভিৰ কৰিছে আপোনাৰ যে মাইকেল জেকচনৰ কথা কয় মাইকেল জেকচনক আচলতে টিভিত চাইছিল মানে টিভিত চোৱা কাষত যোৱা সকলোবোৰ মিলিহে সৰ্বশ্ৰেষ্ঠ হৈছিল কিন্তু প্ৰেক্টিকেলি জুবিনৰ কাষত থিয় হৈ এগৰাকী শিল্পীৰ কাষত থিয় হোৱা অনুৰাগীৰ সংখ্যা বিশ্বৰ ভিতৰত সৰ্বাধিক জুবিন গাৰ্গৰ গতিকে তেনেকুৱা এজন মানুহক আমি হেৰুৱাইছোঁ আৰু সঞ্জীৱ নাৰায়ণ তুমি এখন প্ৰেছ মিট দি নিজৰ চাফাই গাবা এইটোতো হ'ব নোৱাৰে আৰু কেইদিনমান পিছত হয়তো শ্যামকানু মহন্তই কান্দি কান্দি ক'ব অস্থিৰ হৈ পৰিব জুবিন মোৰ আপোন আছিল জুবিন মোৰ অমুক আছিল জুবিন মোৰ তমুক আছিল টিভিৰ সন্মুখত ক'ব ডাঙৰ হোটেলত প্ৰেছ মিট দিব প্ৰেছ মিটৰ শেষত ককটেল পাৰ্টিৰ ব্যৱস্থা কৰিব আৰু সাংবাদিকসকলে মানে তেওঁলোকে যি কয় তাকে বকিব তাৰপিছত আমি সাধাৰণ জনতাই মানি ল'ম যে এওঁতো ঠিকেই আছিল এওঁতো ব্যৱসায়ী আছিল এওঁৰ গাততো দোষ নাই শেখৰে ক'ব শেখৰেতো ক'লেই সিদ্ধাৰ্থই ক'ব সিদ্ধাৰ্থৰ হয়তো গৰিমাই দুই এষাৰ ক'ব এওঁৰ দোষ নাই এই দোষ নাই আমি নিৰপৰাধী আমি নাজানো এনেকৈ আৱেগিকভাৱে মন্তব্য দিব আৰু আমি মানি ল'ম তাৰপিছত অসমীয়াই ভাবিব এওঁলোকৰ দোষেই নাই জুবিন গাৰ্গ কেৱল নিজৰ দোষত মৰিছে এইটো হ'ব দিম নেকি এইটো হ'বলৈ দিয়া উচিত নেকি জুবিন গাৰ্গ বহেমিয়ান আছিল কিন্তু জুবিন গাৰ্গ এনেকুৱা আছিল নেকি যে নিজৰ জীৱনটোক ভাল নাপায় জুবিন গাৰ্গে সাধাৰণ মানুহক ভাল পাইছিল সেইকাৰণে জুবিন গাৰ্গক আমি এনেকৈ ব্যৱহাৰ কৰিম নেকি জুবিন গাৰ্গে সকলোকে বিশ্বাস কৰিছিল কাৰণে আমি জুবিন গাৰ্গক 2 টুকুৰ গাহৰিৰ মাংস আৰু আপোনাৰ বিয়াৰ খুৱাই নদীত এৰি দিম নেকি তেওঁলোক কেনেকৈ হাৰি যাব গতিকে কোনো হাৰি যাব নোৱাৰে কোনো হাৰি যোৱা উচিত নহয় প্ৰিয় দৰ্শক প্ৰিয় আমাৰ বন্ধুসকল জুবিনিয়ান ফ্ৰেণ্ডসকল ফেন ক্লাবসকল জুবিনৰ স্বত্ব কাকো দিয়া হোৱা নাই জুবিনৰ স্বত্ব অসমবাসীৰ স্বত্ব জুবিনৰ স্বত্ব অসমক ভাল পোৱা সকলৰ স্বত্ব জুবিনৰ স্বত্ব মনে প্ৰাণে জাতিৰ প্ৰতি সমৰ্পণ কৰা লোকসকলৰ স্বত্ব গতিকে জুবিনৰ এই সত্তাটোক আমি আগুৱাই নিব লাগিব জুবিনৰ সত্তাটোক আমি কোনো কাৰণত অপমানিত হ'ব দিব নোৱাৰোঁ জুবিন গাৰ্গক ন্যায় লাগিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক ভৰিত ধৰি পুনৰ সেৱা কৰিছে ভৰি চুই কৈছোঁ জুবিনৰ ক্ষেত্ৰত ৰাজনীতি নকৰিব আপুনি বহুত ভাল কাম কৰিলে কিন্তু এওঁলোকক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই এই মুহূৰ্তত এইটো আটাইতকৈ ডাঙৰ কথা কিয় আজিলৈকে এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই এইটো খুব গুৰুত্বপূৰ্ণ কথা আপুনি ইতিমধ্যে তেওঁলোকক চচৰাই টানি আনি গ্ৰেপ্তাৰ কৰিব পাৰিব লাগিছিল কিয় গ্ৰেপ্তাৰ নকৰিলে মানে শ্যামকানু মহন্তৰ লগত আপোনালোকৰ পৰিয়ালৰ ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবে নেকি শ্যামকানুৰ ভাতৃ জ্যেষ্ঠ ভাতৃ ননীগোপাল মহন্ত আপোনাৰ ৰাজনৈতিক উপদেষ্টাৰ বাবে নেকি কিয় আপুনি জুবিন গাৰ্গৰ অপৰাধীসকলক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই টানি আনিব পৰা নাই আৰু পবিত্ৰ মাৰ্ঘেৰিটা তুমিতো মেনেজাৰ আছিলা 20 বছৰ 25 বছৰ জুবিনে আছিল তোমাৰ চিনাকি তাৰপিছত তুমি এই নিৰ্লিপ্ততা এই নীৰৱতা কিয় অৱলম্বন কৰিছা কিয় তুমি ছিংগাপুৰৰ লগত জড়িত ছিংগাপুৰৰ লগত মানে যোগাযোগ কৰি ক'তনো আছে শ্যামকানু উলিয়াই আনিব পৰা নাই গতিকে প্ৰিয় দৰ্শক শেষত মোৰ এটা কথাই ক'বলৈ মন যে কিবা বুকু ফাটি যায়
যে আমাৰ দৰে সাধাৰণ মানুহ আৰু কি হ'ব জুবিনৰ ক্ষেত্ৰতো যদি এই হয় আৰু মন কৰক এতিয়ালৈকে যিমান কেইটা CID তদন্ত দিছে ক'ত হ'ল জন্মনি ৰাভাৰ কিবা হ'ল তাৰ আগত কাৰোবাৰ কিবা হ'ল বহুত মানুহ মৰি গ'ল গোদাবানী পাঠককে ধৰি মানে বহুতৰ শেষ হৈ গ'ল আমাৰ পৰাগ দাসৰ কিবা হ'ল বীৰ শ্বহীদ পৰাগ কুমাৰ দাসৰ সাংবাদিক গতিকে পৰাগ দাসে হ'ব খুজিছে নেকি জুবিন গাৰ্গ এই কথাবোৰ চাব লাগিব গতিকে DKBৰ একদম স্পষ্ট কথা বিনম্ৰ অনুৰোধ আপোনালোকৰ প্ৰতি আমি ক্ষান্ত নহওঁ আমি আবেগত বিচলিত নহওঁ আমাক আবেগিক কৰিব নোৱাৰে কোনো সংবাদ মাধ্যম কোনোবা সংবাদ মাধ্যমৰ সন্মুখত হাউলি জাউলি কান্দি কাটিও আমাক বিচলিত কৰিব নোৱাৰে আমি জুবিনে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমি নেৰু এই যুদ্ধখন আমি আগবঢ়াই নিব লাগিব কাৰণ জুবিন গাৰ্গে যিখন অসম দি গ'ল এতিয়াহে আমি আৱিষ্কাৰ কৰিছোঁ জুবিন গাৰ্গ কি আছিল এতিয়াহে যেন আমি ভাবিবলৈ সময় পাইছোঁ জুবিন গাৰ্গক থকা সময়ত আমি বিভিন্ন ধৰণে সমালোচনা কৰি থকা সৰকা কৰি দিছোঁ জুবিন গাৰ্গক বিভিন্ন ধৰণে বিভিন্ন সময়ত সমালোচনা কৰি কৰি এতিয়া অনুভৱ কৰিছোঁ আচলতে জুবিন গাৰ্গ কি আছিল গতিকে জুবিন গাৰ্গক আমি মৰিব নিদিওঁ খাটাং আৰু জুবিন গাৰ্গৰ শপত জুবিন গাৰ্গ প্ৰমিছ আমি তোমালোকক নেৰো আৰু যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিন গাৰ্গৰ প্ৰতি আপোনাৰ তিলমানৰ শ্ৰদ্ধা আছে আপুনি তাৎক্ষণিকভাৱে এই ননচেন্স কেইটা গ্ৰেপ্তাৰ কৰক আৰু ইয়াৰ পৰা সঞ্জীৱ নাৰায়ণে হাৰি যাব নালাগে ইয়াৰ পৰা শ্যামকানু মহন্ত হাৰি যাব নালাগে কে সিদ্ধাৰ্থ শৰ্মাও হাৰি যাব নালাগে শেখৰো হাৰি যাব নালাগে ভানুপ্ৰিয়া মহন্ত হাৰিব নালাগে যিমান কেইজন গৈছিল চবকে আনক আনি সুটপুছ কৰক 3rd ডিগ্ৰী দিয়ক কাণ ফাটাই দিয়ক লাল কৰি দিয়ক সত্য ওলাব কাৰণ জুবিন গাৰ্গৰ কাৰণে সত্য উলিয়াব লাগিব আৰু আমি এইটোৱে বেয়া পাইছোঁ আপোনাক মানে ইমান ভাল কাম কৰাৰ পিছতো কিয় এওঁলোকক কাষ চাপিব পৰা নাই অসমত থকা কেইজনক কিয় এৰেষ্ট কৰা নাই কেনেকৈ সঞ্জীৱ নাৰায়ণে তেখেতৰ বিৰুদ্ধে গোচৰ থকাৰ পিছতো প্ৰেছ মিট কৰিব পাৰে গতিকে এই কথাটোহে গুৰুত্বপূৰ্ণ আমি সাধাৰণ মানুহ আমি জুবিন গাৰ্গৰ অনুৰাগী জুবিন ফেন জুবিনিয়ান জুবিনৰ গান শুনি শক্তি পাওঁ জুবিনৰ গান শুনি অনুপ্ৰাণিত হওঁ আৰু সেই জুবিনে যেতিয়া নাই আমিতো ভাবাই নাই জুবিন নাই বুলি গতিকে জুবিন নাই বুলি নাভাবোঁ জুবিন আছে জুবিন থাকিব কিন্তু জুবিনক ন্যায় দিব লাগিব প্ৰিয় দৰ্শক নেৰিব একদম চিম্পল কথা নেৰিব একদম নেৰিব এওঁলোকক নেৰিব কোনো কাৰণত নেৰিব য'তে লগ পায় তাতে এওঁলোকক জবাবদিহি কৰিব লাগিব য'তে লগ পায় তাতে এওঁলোকক বুকুত খামুচি ধৰি আমি সুধিম আমাৰ জুবিনক তোমালোকে কিয় কাঢ়ি নিলা গতিকে এই উত্তৰটো যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিব নোৱাৰিব যেতিয়ালৈকে এই চৰকাৰখনৰ বৰমূৰীয়াসকলে দিব নোৱাৰিব যেতিয়ালৈকে এই অপৰাধীসকল আমাৰ সন্মুখলৈকে আনিব নোৱাৰিব তেতিয়ালৈকে আমি এওঁলোকক ক্ষমা নকৰোঁ ক্ষমা কৰাৰ প্ৰশ্ন নুঠে গতিকে শেষত এটা কথাই কওঁ জুবিনৰে এই যুদ্ধ আৰম্ভ হৈছে এই যুদ্ধ শেষ নকৰাকৈ আমি জিৰণি নলওঁ আৰু DKB ফেক্টৰ জুবিন শপত আপোনালোকক আশাহত নকৰি আপোনালোকক লগত লৈ এই যুদ্ধখন আমি আগবঢ়াম আমি কাকো খাতিৰ নকৰোঁ ঘেণ্টাও খাতিৰ নকৰোঁ সঁচা কথা সাহসৰে কমেই এই জুবিন হ'ব পাৰে আপোনাৰ জুবিনৰ লগত যিখিনি জড়িত আছিল তেওঁলোক হ'ব পাৰে আমি কাকো নেৰোঁ জুবিনক যেনেকৈ এৰা নাছিলে এটা সময়ত এওঁলোককো নেৰোঁ কাৰণ জুবিন আমাৰ প্ৰাণটো যোৱাৰ পিছত এই ননচেন্সবিলাক কোন গতিকে সঞ্জীৱ নাৰায়ণ সিদ্ধাৰ্থ শেখৰকে আদি কৰি যিসকলে জুবিন গাৰ্গক ফুচুলাই লৈ গৈছিল ছিংগাপুৰলৈকে আৰু নিশিতা গোস্বামী আপুনিও উত্তৰ দিব লাগিব আপুনিতো মাত বোল কৰা নাই আপুনিতো মাত মাতাই নাই আপুনিতো লগত আছিল আপোনাকতো বিৰাট ভাল পাইছিল আপুনি কি কৰিলে এই খলা জুবিন গাৰ্গৰ লগত আপুনি কি কৰিলে গতিকে জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আমাৰ এই ধাৰাবাহিকতা অক্ষুণ্ণ থাকিব আৰু ৰাজীৱ বৰঠাকুৰ আপোনালোকক আমি মানে কথা দিছোঁ প্ৰতিশ্ৰুতি দিছোঁ জুবিনৰ শপত আমি এই নেৰু মাৰি পেলাব লাগিব তাত বেলেগ উপায় নাই আমাৰ মুখ বন্ধ কৰাৰ বেলেগ উপায় নাই আমি কাকো খাতিৰ নকৰোঁ ঘেণ্টা খাতিৰ নকৰোঁ কাৰণ জুবিনেই যেতিয়া নাই আমি কোন ধন্যবাদ জয় অসম জয় জুবিন দা।